এনডিএফবি নেতাৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ উত্থাপন হৈছে। একালত দুধৰ্ষ এনডিএফৰ নেতা এনডিএফবিৰ নেতা জি বিদায়ৰ বিৰুদ্ধে উঠিছে অভিযোগ। বাক্সাৰ অক্সিগুৰিত সাধাৰণ লোকৰ মাটি বেদখল কৰিছে বিদায়ে। প্ৰতিজন মানে 5 জনৰ আমাৰ 7 বিঘাকৈ মাটি আমি 7 বিঘা মাটি আমি গোটেই জনে পাব লাগে। আমি কাৰো লগৰ হাজা পেচাল কৰিব নাযাওঁ। আমাৰ মাটি আমাক লাগে। মোৰ আছে 7 বিঘা। কি নাম আপোনাৰ? অনিৰা মছাহাৰী। এই বিদায়খনে দখল কৰি আছে তেওঁলোকে। আৰু চিঠিৰামৰ 7 বিঘা আমি টোটেলি আমাৰ হেৰি হয় 51 বিঘা। নাৰেংগুৰি হেৰি কি বুলি কয় লাবডাংগুৰি পথাৰত আছে আমাৰ মাটি। দখল কৰিছে জি বিদায় আৰু তেওঁলোকৰ সংগী বংগীবিলাক। জি বিদায় আগতে এনডিবিৰ দুধৰ্ষ এনডিবি আছিল। তেওঁ মানে 10 বছৰৰ আমাক ঠিকা খুজিছিল। ঠিকা কৈছে আমি দিয়া নাই, আমি মান্তি হোৱা নাই, আমি ঠিকা নিদিওঁ বুলি কৈছোঁ। আমাৰ মাটিটো যদি জুখি মাখি যদি ক্লিয়াৰ হয় তেতিয়াহ'লে আমি দিম। আমাৰ মাটিনে এই বলপূৰ্বকভাৱে মানে দখল কৰি এতিয়া কলগছ ৰুই আছে। মোটামুটি 2 মাহৰ আগতে বিচাৰিছিলে, 2 মাহৰ আগত বিচাৰিছিল। বিচাৰোঁতে আমি নিদিওঁ বুলি কৈছোঁ। গোটেই ভাইকেইটাই আমি আলোচনা নকৰিলে আমি নিদিওঁ। যিহেতু নিমৰ ছাইডৰো 2জন মাটি আছে, তেওঁলোকে নিদিওঁ বুলি কৈছিল। আমি যিহেতু আমি 5 জন, তেওঁলোকে 2 জন 7 জন আমি মাটি নিদিওঁ বুলি কৈছিলোঁ। আলোচনাৰ পন্থী। তাৰপিছত তেওঁলোকে মানে জোৰ জবৰদস্তি কৰি 3 জন মানুহৰ মাটি আছে তেওঁলোকৰ, এই ৰামচন্দ্ৰ, অমৰেন্দ্ৰ, যোগেন্দ্ৰ ৰাম বড়ো, এই 3 জনৰ মানুহৰ লগত 10 বছৰ চুক্তি কৰি তেওঁলোকে জোৰ জবৰদস্তি কৰি মাটিটো দখল কৰি লৈছে। এতিয়া 2 মাহ হ'ল কলগছ ৰোৱা। আমাৰ টোটেলি এখন 52 বিঘা মাটি হয় 7 জনৰ। সেই 52 মাটি বিঘাটো আমাক এতিয়া বোলে ন্যায় লাগে। আমাক বাধা দিছিলোঁ, আমি মানা নাই। আমাক মাৰং কাটং ক'ৰ মানুহ তুহুন ইয়াত মাটি নাই বুলি। এইজন মানুহে আমাৰ মাটি নাই, জ্যোতিষ মছাৰী মাটি নাই বুলি কৈছিল। তেওঁ বড়ো খাৰিজা বিজনী সাহিত্য সভাৰ প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ প্ৰেছিডেণ্ট। আমি ভাবিছিলোঁ তেওঁ শিক্ষিত মানুহ, আমাক ভাল মানে মানুহগৰাকী, আমি 2 পক্ষ মানুহৰ লগত মিলাই দিব বুলি ভাবিছিলোঁ। তেওঁৱে মোক কয় কি জ্যোতিষ মছাৰী মাটি নাই বুলি ক'লে। সি বিজয় দাস মণ্ডলৰ লগত জড়িত কৰি মাটিৰ কাম কৰি থাকে। এইজনে আমাক মানে একদম মানে কাজিয়া সৃষ্টি, তেওঁ মূল মানদণ্ড। তাৰপিছত আবেদন কৰিলোঁ মণ্ডল অফিচত SDC ছাৰৰ তাতে। SDC ছাৰৰ তাতে দখল হেৰি কৰিলোঁ, মাটি জোখা আহিল। মাটি জোখাৰ পিছত বহুত কাজিয়া সৃষ্টি, মাৰা মাৰি, হেঁচা ঠেলা। তাৰপিছত এনেকৈ SDCয়ে বুজং বুলি পিছত হ'ব বুলি কৈ গুচি গ'ল। দ্বিতীয়বাৰ হিয়াৰিং হ'ল। হিয়াৰিং হওঁতে আমাৰ মাটিৰ তথ্য পাতি গোটেই দেখাই দিছোঁ। এইকেইটা গোটেই তথ্য পাতি আমি দেখাই দিলোঁ। তেওঁলোকৰ 3 জনৰ মাত্ৰ খাজনা ৰচিদ দেখাই দি হিয়াৰিংটো সমাপ্ত কৰিল। আৰু তেওঁ কি জুখিছিল, এই দুজন মানুহ চৰকাৰী মানুহ নহয়। এই 2জন মানুহ চৰকাৰী মানুহ নহয়। মণ্ডল SDCয়ে লগত লৈ এইটো মাটিৰ কাম কৰি